Hey guys and welcome my YouTube channel. So guys আজি আপোনালোকৰ গেঞ্জি চেঞ্জি পিন্ধি আজি তাৰমানে থাম্বনেল চাই গম পাইছে আজি কি কৰিম সেইকাৰণে এনে ঘৰত বহি আছিলোঁ এইকাৰণে ভাবিছিলোঁ এটা ব্লগ বনাই দিয়াই যায় সেইকাৰণে তো গাইজ আজি পথাৰৰ মাজৰ পৰাই খালৰ পালৰ পৰাই আহি গ'লোঁ এতিয়া বৰ্তমান মই খালত আছোঁ মাছ মাৰিম এতিয়া বৰ্তমান ধমাকেদাৰ মাছ হ'ব ডাঙৰ ডাঙৰ মাছ বড় বড় মাছ পুৰা পানীটো অলপমান লাৰিছে আৰু বস্তু ঠাণ্ডা না গৰম गाइस ये है हमारा पुखरी तो गाइस पुखरी के पार में है अपन सैंडल पहन के थोड़ा नहीं ओ भाई ठंडा पानी दाई गाइस तो पूरा ठंडा ठंडा पानी एटे माछ मारिम पूरा एटिया किमान डाঙৰ डाঙৰ माछ उठाओ किमान डाঙৰ डाঙৰ माछ उठाम सब देखाই আছো তো गाइस সাইডৰ ভিডিওটো চাইছো লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব তো কৰি দিব আৰু কমেন্ট সেকশনত নিশ্চয় ক'ব খবৰ ভাল নাই মই সদায় সুধো তো गाइस আপোনালোকে নকয় তো পিছে আজিৰ ব্লগটো আমি আজি আৰম্ভ কৰো কি কয় तो गाइस तो आई गल पूरा धमाकेदार जाल चाल लै आई गल तो तई माछ मारिब नालागे एटु केने কৈছো तो कैमेरा धरिब লাগিব तो आई गल मो इफाले पूरा रेडी फुल टू पूरा सुट बुट पिंधि माछ मारि आछु কি আছিল নহয় মো পাৰি কি बोल गाइस पारि गल केनके माछ मारिब লাগে तो কোনো নাই আমি पूरा सरकांडर निसिना पूरा माछ सास माइलाव देखाइ আছে तो ভিডিওটো চাই থাকক লাষ্টলৈকে তো गाइस ব্লগ পিছে আমি আৰম্ভ কৰো নেকি আজি মাছ মাৰাটো তাৰ মানে তো तो गाइस माछ এটা পা আৰম্ভ কৰিছি কাৱাই মাছ বেমাৰ লাগা নাই এইটো দেখা নাই নেকি খপৰি খপৰিটো এনেকুৱা এইটো ষ্টাইল এটা চাইনিজ কাৱাই বুলি কয় এইটো তো गाइस পুৰা ঠাণ্ডা পানী ও পানী পানী এ বইছে ডাঙৰ মাছ ও মাই ঠাণ্ডা পানী মাছ এ মগৰ পানীতে লব লাগব নে তো পুৰা ঠাণ্ডা পানী ঠাণ্ডা ও মাই গড I am morin पूरा ठंडा बनी गाइस ठंडा बोइसे डांगर माछ सभी को मिलेगा ए ये गाइस पूरा माछ ए माछ गाइस छोड़ এটো ए गाइस तो डांगर माछ छोड़ गाइस बहुत डांगर गाइस এটো না তেরি ए तो पूरा मोटा डांगर माछ से अपने देखो ओ माछ ठंडा सभी को मिलेगी तो गाइस ताना हबो এতিয়া सारू वाले मुझको पीना है पीने दो मुझको जीना है जीने दो Come on, por mo. Imagina. Kota ni mana kata? Arina. Ari gala na. Mungkin di kamera apa kan? Lihat. Lihat. Mbak dalam side ne pori jabo pani. Flian. Sapa laga na. ধরবি যা যায় এনকে দানে নেকি গাধা পানী নিব লাগে চাফা কৰো তো গাইস পুরা ডাঙৰ মাছ হৈছে পুৰা চাও না মই কেমেৰা চাও না তো ডাঙৰ হেৰি কৰছোন বাল্টিংটো লৈ আটা যা তো গাইস মাছ বড় মাছ খাব লাগিব কাট এইগুলা তো গাইস মাছে মাছ কৰিছে পুৰা মাছে মাছ তো গাইস
পানীত জাপি দেখোন মাছ মখা এই ইয়াতে ডাঙৰ মাছ নাই ঐ ডাঙৰ মাছ নাই আছে ন এইগিলাখান ডাঙৰ মাছ নাই আৰু তো গাইজ পুৰা ফুলটো মাছে মাছ ধৰি লৈছোঁ পুৰা আৰু और कुछ ना सब कुछ मेरा कुछ ना কি পানী দিব লাগে সদা বেজরা বেখবর কি বাস ভিডিঅ' কৰি কিনে ফটো এটা মাৰ কি মাছ বেলাৰি মুঠি তো গাইজ তো এটা ডাঙৰ 1.5 কিলোমান ওজনৰ মাছ ধৰিছোঁ দেখাই আছে ভালকৈ তো অলপ বেগফালে লৈ যোৱা তুমি কেমেৰাটো লাহেকৈ তো দেখাই আছোঁ লাষ্টত এটা কওক তো গাইজ ডাঙৰ এটা ধৰিছোঁ আমিৰ ডাঙৰ মাছ এৰিয়ে দেৱে মাছে টোকে নাখাবলৈ এইটো বোলে আৰু ডাঙৰ হ'ব দিছোঁ জানুৱাৰী 1 তাৰিখে খামটো গাইজ মনত নাই তো গাইজ এৰি দিওঁ যোৱা বাপা চিমৰান জিলে আপুনি জিন্দগী তো গাইজ গুচি গ'ল এইগিলাখান মাৰো বুলি ঢেকিয়াল বুলি আৰু বেলেগ মাছো আছে ডাঙৰ মাছ নাই সৰু মাছ উঠি যাওঁ না তো গাইজ দেখাইছোঁ চাই থাকক ভিডিঅ'টো লাষ্টত অ'কে জলদি হেৰি নকৰ ঠাণ্ডা লাগি আছে তো গাইজ মাগৰাল উঠাই দিয়া হে মাগুৰ দৰ দিব নহলি পিন্ধি দিলে আকৌ বেয়া হৈ যাব ন কথাটো জানমনি আৰু মোৰ এইটো মই গৈছোঁ লগ চানাপি ভিডিঅ' এডিটৰ মাই কামৰাইছি নে কামৰো না ভিডিঅ' কৰি ইচ্ছা নাই কৰিছোঁ এই পানী গ্লাছন কি কৈছা ভাইটি খালি দিছিলোঁ তো গাইজ ফালি দিলে ধৰ ধৰে এটেক কৰি বেজি দিছে বেজি কিবা কওঁ মই কি কম গাইজ তো অৱস্থা বেয়া মাগুৰ মাছে ফানি দিছে তোক দেখা পাই মোৰো লাগছিল এটা তই দি আছো ৰ'ব উল্টাকে দি পুৰা তই এনেকৈ ওলাব পাৰে মাথা আনিব চাৰাবি অলপ হেপলাই নি বাল্টিংটো বেলেগটো লৈ যায় বোলে তো গাইজটো আমাৰ এতিয়া পংকজ জাল ট্ৰাই কৰি চাব জাল মাৰিব পাৰি নাজানে বোলে কেনেকৈ মাৰি ট্ৰাই কৰি আছে ৰ'ব চাই থাকচোন হে গাইজ তো মাছ চাছ মাৰা হৈ গ'ল তো পূৰা ৰেডি মাছ চাছ মাৰি আঞ্জা চাঞ্জা বনাই পূৰা ৰেডি হৈ আছে তো মাছটো মই ইয়াতে আঙুলিত কামুৰি দিছিল তাৰমানে ইটো আঙুলিত কামুৰি দিছিল তো অলপমান বিষাই আছিলে কাৰণে মই মাছ আধা মাৰা কৰি দাদাহঁতে মাৰি আছিল মই পলালোঁ পূৰা বহুত বিষাই আছিল তো এতিয়া গা চা ধুই আহি সেইটো অলপ লগাই দিওঁ মলম পাতি আৰু বেণ্ডেজ চেণ্ডেজ মাৰি কিনে ঠিক হৈ যাব আৰু কালি মই ৰঙিয়া যাম অলপ সেইকাৰণে অলপ চকত যাওঁ অলপ বজাৰ পাতি কৰি আনো মামাহঁত ল'ৰাকেইটাৰ কাৰণে তো সেইকাৰণে আজিৰ ব্লগটো এখন তেতিয়া সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তো পিছে নেক্সট ব্লগত লগ পাই আছোঁ